কুৱেশ্যন নম্বৰ 1 মানুহৰ কাৰ্যৰ বাবে ক্ষতিগ্ৰস্ত হোৱা অজন স্তৰক সুৰক্ষা দিয়াৰ বাবে গঠন হোৱা মন্ট্ৰিল প্ৰট'কল কেতিয়া গ্ৰহণ কৰা হৈছিল? আনচাৰ 1987। কুৱেশ্যন নম্বৰ 2 ভাৰতীয় মান সময় গণনা কৰা হয়। আনচাৰ 82.30 ডিগ্ৰী পূব দ্ৰাঘিমা ৰেখাৰ মান ধৰি। কুৱেশ্যন নম্বৰ 3 ৱৰ্ল্ড ৱাইল্ড লাইফ ডে পালন কৰা হয়। আনচাৰ 3 মাৰ্চ। কুৱেশ্যন নম্বৰ 4 কোন চনত পৰিৱেশ সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল? আনচাৰ 1980। কুৱেশ্যন নম্বৰ 5 পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংখলটোক সাধাৰণতে কেটু নামেৰে জনা যায়। ইয়াৰ আন এটা নাম? আনচাৰ গডউইন অষ্টিন। কুৱেশ্যন নম্বৰ 6 পৃথিৱীৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই হ'ল? আনচাৰ মৌচিনৰাম। কুৱেশ্যন নম্বৰ 7 বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগভাগ লোৱা সংগঠন? আনচাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি। কুৱেশ্যন নম্বৰ 8 প্ৰকৃতিৰ বৃক্ষ বুলিলে কি বুজায়? আনচাৰ অপশ্যন ডি তৃণভূমি। কুৱেশ্যন নম্বৰ 9 ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন? আনচাৰ ডক্টৰ এম.এছ. স্বামীনাথন। কুৱেশ্যন নম্বৰ 10 কানহা নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত? আনচাৰ মধ্যপ্ৰদেশত। কুৱেশ্যন নম্বৰ 11 অসমত পৰিৱেশ সম্বন্ধীয় এটা প্ৰধান সমস্যা? আনচাৰ বানপানী। কুৱেশ্যন নম্বৰ 12 কিহৰ দ্বাৰা জীৱসমূহৰ সংখ্যা প্ৰকাৰ আৰু ভিন্নতা বুজোৱা হয়? আনচাৰ জৈৱ বৈচিত্ৰ্য। কুৱেশ্যন নম্বৰ 13 সেউজ গৃহ পৰিঘটনাৰ প্ৰধান কাৰণ কি? আনচাৰ বায়ু প্ৰদূষণ। কুৱেশ্যন নম্বৰ 14 পানীৰ যোগেদি সংক্ৰমণ হোৱা এবিধ ৰোগ হৈছে? আনচাৰ টাইফয়েড। কুৱেশ্যন নম্বৰ 15 সোণালী বান্দৰ কি প্ৰকাৰৰ প্ৰাণী? আনচাৰ সংকটাপন্ন। কুৱেশ্যন নম্বৰ 16 কি ভিটামিনৰ অভাৱত কুকুৰীকণাৰ ৰোগ হয়? আনচাৰ ভিটামিন এ। কুৱেশ্যন নম্বৰ 17 পানীৰ জৰিয়তে সংক্ৰমিত হ'ব পৰা এবিধ ৰোগ হ'ল? আনচাৰ কলেৰা। কুৱেশ্যন নম্বৰ 18 ভূপৃষ্ঠৰ গাতে লাগি থকা বায়ুৰ স্তৰটো হ'ল? আনচাৰ ট্ৰপ'স্ফিয়াৰ। কুৱেশ্যন নম্বৰ 19 আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয়? আনচাৰ 1 জুলাইত। কুৱেশ্যন নম্বৰ 20 কোন চনত পৰিৱেশ সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল? আনচাৰ 1986।